শিল্পী সমাজৰ বাবে পুনৰ এক দুখবৰ কিয়নো বিশিষ্ট অভিনেতাগৰাকী আৰু আমাৰ মাজত নাই। হয়, দীৰ্ঘদিন ধৰি গুৰুতৰভাৱে অসুস্থ হৈ থকা বিশিষ্ট অভিনেতাগৰাকীয়ে বৃহস্পতিবাৰে নিশা 8:31 সকলোকে কন্দুৱাই এই পৃথিৱীৰ পৰা বিদায় লয়। অভিনেতাগৰাকীয়ে মৃত্যুৰ সময়ত 2 পুত্ৰ কন্যাৰ লগতে বহু আত্মীয় স্বজন তথা অসংখ্য গুণমুগ্ধ শুভাকাংক্ষীক এৰি থৈ যায়। হয় বন্ধুসকল, বিশিষ্ট অভিনেতা, লেখক, ৰাজনীতিবিদ তথা অধিবক্তা দিলীপ কুমাৰ হাজৰিকা আৰু নাই। মণিৰাম দেৱান চলচ্চিত্ৰখনত থকা সুধাকণ্ঠ দত্ত ভূপেন হাজৰিকাৰ বুকু হম হম কৰে শীৰ্ষক কালজয়ী গীতটোত দিলীপ কুমাৰ হাজৰিকাই ওঠ মিলাইছিল। ইয়াৰ উপৰি তেওঁ বিভিন্ন নাট্য মঞ্চত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিছিল। সুধাকণ্ঠ দত্ত ভূপেন হাজৰিকাৰ সৈতে এসময়ত প্ৰায় মঞ্চতে দেখা গৈছিল দিলীপ কুমাৰ হাজৰিকাক। তেওঁ অফুৰন্ত কথাবোৰ সোমাই পৰিছো সময়ৰ সুৰংগত, ক'তনো দেখিলো ক'তনো শুনিলো আদি কণ্ঠৰে পাঠকৰ মন জয় কৰিছিল। এই মহান ব্যক্তিগৰাকীৰ মৃত্যুত এতিয়া সমগ্ৰ ৰাজ্যতেই শোকৰ ছাপ পৰিছে আৰু শেষত তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলো।